খাই চাওঁ অকণমান। হেই গাইজ, চিন্তু ব্লগৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে এটা ধামাকাদাৰ ভিডিঅ' হ'বলৈ গৈ আছে। মানে আজি একদম পৃথিৱীৰ ভিতৰত চবতকৈ জ্বলা চিপছ খাবলৈ ল'ম। মানে কি হয় পাছত অৱস্থা কি হয় নেজানো, কিন্তু আজি ফ্লিপকাৰ্টৰ পৰা আহি পাই গ'লহি এইটো জলো চিপছ, পৃথিৱীৰ ভিতৰত সকলোতকৈ জ্বলা চিপছ। আৰু ইয়াৰ 5 গ্ৰামৰ দাম 250 টকা, 254 হয়, 250 টকাই হয়। তো ভিডিঅ'টো একদম শেষলৈকে চাওক, কি হয় কেনেকুৱা অৱস্থা হয়, একদম ভিডিঅ'টো শেষলৈকে চাওক আৰু পূৰা এনজয় কৰক। তো গাইজ, যিহেতু মানে বহুতেই জ্বলা হ'ব সেইটো কাৰণে একদম যোগাৰ কৰি থৈছোঁ। এইফালে গাখীৰ, সেইফালে মৌজোল যোগাৰ কৰি থৈছোঁ, এইফালে আছে চিপছটো। এতিয়া আনবক্সিং কৰিম, তো ভিডিঅ'টো একদম শেষলৈকে চাই যাওক আৰু এনজয় কৰি যাওক, এনজয়। তো গাইজ, এতিয়া পূৰা বিন্দাছ আনবক্সিং কৰিম, কি হয় কি ওলাই নাজানো আৰু খাই চাম। আজি প্ৰথমতে আনবক্সিং কৰি লওঁ, তো একদম ভিডিঅ'টো চাই থাকক আৰু। তো ভিতৰত একো নাই, অকল এই পেকেটটো আছে। এতিয়া এই পেকেটটো খুলি চাম। এইটো একদম পেকেটটো এইটো খুলি চাওঁ, ইয়াৰ ভিতৰত কি ওলায়। তাৰপিছত চিপছটোৱে ওলাব চাগে এনেও। এইটো খোলোঁ, তো এইটো খোলাৰ পিছত ওলাইছে এটা সৰু পেকেট। এইটো ওলাইছে। এতিয়া এইটো খুলিব লাগিব। এইটো খুলি লৈছোঁ, চাওক আপোনালোকে ভিডিঅ'টো একদম পূৰা ধুনীয়াকৈ। এইটো খোলাৰ পাছত এতিয়া ওলাইছে এইডোখৰ, এটুকুৰা ভাগি গ'ল, এইডোখৰ ওলাইছে, এটুকুৰা ভাগি গ'ল বাৰু। তো প্ৰথমতে অকণমান টেষ্ট কৰি চাওঁ কিমাননো জ্বলা হয়, খাব পাৰোঁ নে নোৱাৰোঁ চাওক আপোনালোকেও। প্ৰথমতে খাই চাওঁ অলপ, প্ৰথমতে ভগাডোখৰকে খাই চাওঁ। হয়, খাই চাওঁ কি হয় নাজানো আৰু খাই চাওঁ অকণমান। জ্বলা, বহুত জ্বলা, একদম ক'ব নোৱাৰি। তেও আৰু অলপ খাই লওঁ এতিয়া। বহুত জ্বলা দেই। আৰু অলপ ভাঙি লৈছোঁ এতিয়া। কিমানটো খাব পাৰোঁ এইডোখৰ ভিতৰত চাব আৰু চাই থাকক আৰু একদম পূৰা ধুনীয়াকৈ। মুখত দি দিলে প্ৰথমতে জ্বলা নহয়, তাৰপাছতে কামুৰি দিলে বহুত জ্বলা হৈ যায় দেই। গাইজ আৰু নোৱাৰি। গাইজ কৈছোঁ নহয়, একদম অৱস্থা বেয়া হৈ গৈছে। একদম চকু পানী জলজলীয়া হৈ গৈছে চাগে। গোটেইটো খাব নোৱাৰিলোঁ, এডোখৰ থাকি গ'ল। তো এতিয়া এইফালে পূৰা গাখীৰ থৈ দিছিলোঁ যে, গাখীৰ আৰু মৌজোল খাই দিওঁ। এতিয়া প্ৰথমতে গাখীৰটো খাই দিওঁ।
গাইছ মই কৈছোঁ নহয় বহুত জ্বলা এতিয়া মজুলটো খাই ন মজুলটো এনেকৈ বাকি দিওঁ আৰু তো গাইজ বহুত জ্বলা আছিলে চিপছটো আপোনালোকে যদি মানে জ্বলা খাব পাৰে তেতিয়াই চিপছটো খাব যদি নোৱাৰে কেতিয়াও নাখাব দেই গাইজ তো ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেওঁ গাটো বেয়া তেওঁ ভিডিঅ' নবনালেও নহয় তেওঁ জল চিপছটো আনিছিলোঁ সেইদিনাখনি আহিছিলে তো যিহেতু কাৰণে জল চিপছৰ ভিডিঅ'টোৱে বনাই দিলোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই